Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰ বহুত ভালে আছে এলজি প্ৰেজেন্টৰ আনটা নতুন ভিডিঅলৈ মই চাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো থাম্বনেল দেখি যেহেতু আপোনালোক সকলোৱে গম পাইছে আজি মই ভিডিঅটো কিহৰ ওপৰত বনাম সবলত নহলে আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো কালাৰটো যেহেতু সকলোৱে গম পাইছে কি কালাৰ হয় হলে কৈ দিছো এজি হৈছে লাইট ভায়োলেট কালাৰত আছে আৰু ইয়াতে আছে হোৱাইট আৰু ৰেড কালাৰ সো দেখিছে কাপোৰজোৰ বহুত বেছি হেভিও নহয় কিন্তু ইয়াৰ ব্লাউজৰ পিসটো যেটো বহুত বেছি হেভি সাদৰখন দেখিছে সৰু সৰু ওয়াৰ্ক কৰা আছে মাজত আৰু আগটো দেখিছে আপোনালোকে আসলত যিদৰে আছে ওয়াৰ্ক কৰা ঠিক তেনেদৰে ব্লাউজ পিসটো আছে আৰু ইয়াৰ পটিটো দেখিছে আপোনালোকে কিমান ধুনিয়া আৰু এয়া মই ৰেড আৰু হোৱাইট কালাৰ দহিবৰে দিছো সো মই যেহেতু প্ৰত্যেকটো কাপোৰে আপোনালোকৰ লগত শেয়াৰ কৰো ভাবিলো এইটো কাপোৰ শেয়াৰ কৰো কেনেকুৱা লাগিছে প্লিজ কমেন্টত জনাব আজিলৈকে মই যিমান কেজু কাপোৰ দেখাছো সকলোতে মানে সিঙ্গল দহিটোৱে বটা আছে আৰু আপোনালোকে যদি চাব বিচাৰে যে মই ডাবল দহিটো কেনেদৰে গাঠো সো প্লিজ কমেন্টত জনাব আৰু মোৰ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল নতুন ব্যক্তিয়ে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আমাৰ যেটো সাদৰখন চাই অলৰেডি হৈ গৈছে এতিয়া আমি চাই লম মেখেলাখনটো বহুত বেছি হেভি নহয় কিন্তু সাদৰ আসলটোৰ দৰে মেখেলাখনটো আছে ওৰ এই যে হৈছে আমাৰ সম্পূৰ্ণ কাপোৰজো সম্পূৰ্ণ কাপোৰ যেটো আপোনালোক দেখালো এতিয়া চাই লও আমি ব্লাউজটো কেনেদৰে চিলাইছো এইটো হৈছে ব্লাউজটো মই যেটো আগতে আপোনালোক জনাইছো যে ব্লাউজ পিসটো বহুত হেভি দেখিছে আপোনালোকে ব্লাউজ পিসটো বহুত বেছি ডিজাইন কৰিছিল না ইয়াত অকল বেক সাইডটো স্কয়াৰ দিছো আজি ইমানেই আছিল আমাৰ ভিডিও দেখাবলগীয়া সো আশা কৰো আপোনালোকে ভিডিওটো চাই ভালে পাব আৰু যদি এনে ধৰণৰ ভিডিও আপোনালোকে চাব বিচাৰে তেনেহলে প্লিজ কমেন্টত জনাব আৰু কাপোৰজোৰ কেনেকুৱা লাগিছে হেতু ক'ব লগতে কাপোৰজোৰ কেখনমান ধুনিয়া ফটো মই আপোনালোকলৈ বুলি আগবঢ়ালো প্লিজ কমেন্ট কৰি জনাব আন এটা নতুন ভিডিওৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ